ফাউণ্ডেশ্যনত এটা 68 এটা ফাউণ্ডেশ্যন ডে গঠন কৰা আজি আহি 68লৈকে পাইছে 68 বছৰলৈকে পাইছে গতিকে আজি 68ৰ গঠন কৰা আমি ইয়াত সেই ফাউণ্ডেশ্যন ডেটো আমি একেলগে ইয়াত আমি গোট খাইছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ যুৱক যুৱতীবিলাকলৈকে অসম আৰু ভাৰতৰ ভিতৰত বেলেগ বেলেগৰ খেলা ইভেণ্টছবিলাকৰ এটা লৈ আনিছে গোল্ড মেডেলৰ পৰা আৰম্ভ কৰি চিলভাৰ ব্ৰঞ্জ সেইবিলাক মেডেল লৈ আহিছে ইনডোৰ আউটডোৰ এই ইনডোৰ ষ্টেডিয়ামটো বেডমিণ্টনৰ পৰা আৰম্ভ কৰি বাস্কেটবলটো আমি নৰ্থ ইষ্টৰ ভিতৰত চেম্পিয়ন হৈছে কাৰ্বি আংলং টীমটো ফুটবল হৈছে অল আছামৰ ভিতৰতো আমাৰ কাৰ্বি আংলং মনষ্টাৰ চেম্পিয়ন হৈছে আই লিগৰ সমূহ আমি সুবিধা পাইছোঁ যোৱা বছৰো পাইছোঁ এই বছৰো পাইছোঁ আৰু 3 বছৰ কৰি এতিয়া আমি আই লিগৰ সোমাব পাইছোঁ তাৰপিছত দুৰাণ কাপ আটাইতকৈ এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণা ফুটবল টুৰ্ণামেণ্ট সেইটো আমাৰ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ যোৱা বছৰৰ পৰা এণ্ট্ৰি হৈছে এবাৰো সেই ইনভাইটেশ্যন কৰা হৈছে এনেধৰণৰ বেলেগ বেলেগৰ ইভেণ্টছত কাৰ্বি আংলং ইয়াৰ স্পৰ্টছ কালচাৰ এইটো লৈ আহি আছে গতিকে মানুহবিলাকৰ নতুনকৈ উঠি অহা যুৱক যুৱতী আপোনালোকে দেখা পাইছে এতিয়াতো গম পাইছে কি আগত কি আছে কি নাই তাত আপোনালোকে ডিফাৰেঞ্চটো গম পাইছে আপোনালোকৰ জ্যেষ্ঠ সাংবাদিক ইয়াতে আগত কাৰ্বি আংলং কি আছে স্পৰ্টছৰ ক্ষেত্ৰত এতিয়া কি কাৰ্বি আংলং আছে